নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলাখনৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰি আজি আমি মানৱ শৃংখল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আজি এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ কিংবা কেন্দ্ৰীয় চৰকাৰৰ এই বিজেপি যিখন চৰকাৰ এই চৰকাৰখনক আমি সকীয়নি প্ৰদান কৰিছোঁ যে কোনো কাৰণতে অসমৰ ৰাইজে অসমৰ জাতি হত্যা খিলঞ্জীয়া জাতি হত্যাক মষিমূৰ কৰিব বিচৰা এনে এখন জাতিধ্বংসী আইন কোনো কাৰণতে আমাৰ অসমীয়া ৰাইজে কেতিয়াও মনা নাছিলে আৰু নেমানে। গতিকে অতি শীঘ্ৰে এই আইনখন বাতিল কৰিব লাগে, অন্যথা কিন্তু তেওঁলোক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈ থাকিবলৈ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ পৰা আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ।